নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সহাৰি অসম ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে জানিব যে কেনেকৈ আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটোত আপুনি ফলোড বাই টেবটো বা ফলোড বাই অপশ্যনটো চিম্পলি ইনেবল কৰি ল'ব পাৰিব আপোনাৰ যিটো প্ৰফাইল আছে ফেচবুকৰ সেইটোত। বন্ধুসকল তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। তেতিয়া আহক বন্ধুসকল পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, যদিহে আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটোত আপুনি ফলোড বাই টেব বা ফলোড বাই অপশ্যনটো ইনেবল কৰিব বিচাৰে বা আপুনি ফলোড বাই টেবটো ইয়াত শ্ব' কৰিব বিচাৰে আপোনাৰ ফেচবুক প্ৰফাইলটোত, তেতিয়া তাৰ কাৰণে আপুনি কি কৰিব লাগিব মই ইয়াত দেখাই দিছোঁ। মই ইয়াত ফেচবুক এপ্লিকেশ্যনটো চিম্পলি অ'পেন কৰি লৈছোঁ। তাৰপিছত মই ইয়াত থ্ৰী ডট অপশ্যনত ক্লিক কৰি মই ইয়াত আপুনি নিজৰ প্ৰফাইলটোক মই চাম। তললৈ আপুনি স্ক্ৰল কৰি এটা ছেটিংছ অপশ্যন পাব। ইয়াত দেখিছে ছেটিংছ অপশ্যনলৈ আপুনি চিম্পলি যাব। ইয়াত যেতিয়া নেকি মই ছেটিংছ অপশ্যনলৈ যাম তেতিয়া আপুনি তললৈ স্ক্ৰল কৰিব আৰু তললৈ স্ক্ৰল কৰি যেতিয়া আপুনি আহিব তেতিয়া আপুনি এটা ইয়াত ছিক্ৰেট অপশ্যন পাব, যিটোত নেকি লিখাই থাকিব আপোনাৰ পাব্লিক পোষ্ট বুলি। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে ইয়াত পাব্লিক পোষ্ট বুলি এটা অপশ্যন আছে। পাব্লিক পোষ্ট অপশ্যনটোত মই চিম্পলি ক্লিক কৰি দিম। ইয়াত বন্ধুসকল পাব্লিক পোষ্ট অপশ্যনটোত মই যেতিয়াই নেকি ক্লিক কৰি দিম বন্ধুসকল, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনাৰ বিভিন্ন ধৰণৰ অপশ্যন পাব। ইয়াত দেখিছে বন্ধুসকল সকলো অপশ্যনত ইয়াত ফ্ৰেণ্ডছ আছে, কিছুমান পাব্লিক আছে। ইয়াত আমি সকলো প্ৰতিটো অপশ্যনতে আমি পাব্লিক অপশ্যনটো ছেট কৰি থ'ম। ইয়াত দেখিছে প্ৰথমটো আপোনাৰ ফ্ৰেণ্ডছ বুলি আছে, ইয়াত আমি পাব্লিক অপশ্যনটো ছেট কৰিম। বন্ধুসকল, প্ৰথমতে পাব্লিক আছে অপশ্যনটো ছেট কৰিব লাগে। পাব্লিক অপশ্যনটো আপুনি ক্লিক কৰি দিব চিম্পলি। দিয়াৰ লগে লগে ইয়াত ইণ্টাৰনেট কানেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান টাইমত এইটো হ'ব। ইয়াত মই আপোনাক লগে লগে মই পাব্লিক অপশ্যনত ক্লিক কৰি ইয়াত দেখাই দিছোঁ মোৰ প্ৰফাইলটোত। পাব্লিক অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইণ্টাৰনেট স্পীডটো যদি ভাল হয় তেতিয়া আপোনাৰ লগে লগে এইটো হৈ যাব। আৰু নেক্সট আপুনি ইয়াত সকলোতে পাব্লিক অপশ্যন ছিলেক্ট কৰিব। মই সকলোতে পাব্লিক অপশ্যনটো ছিলেক্ট কৰি ৰাখিছোঁ। আপুনি এনেদৰে সকলোতে পাব্লিক অপশ্যনটো ছিলেক্ট কৰি ৰাখিব। আপোনাৰ এইটো বাই ডিফল্ট ফ্ৰেণ্ড থাকিব। বন্ধুসকল, পাব্লিক অপশ্যনটো ছিলেক্ট কৰি আপুনি এইটো অফ ৰাখিব, লাষ্টৰটো আপুনি অফ কৰি দিব। ইয়াত যদি মই অন কৰিছোঁ আপুনি এইটো অফ কৰি থ'ব। এতিয়া আপুনি যেতিয়া আপুনি পাব্লিক অপশ্যনটো সকলো অপশ্যন পাব্লিক বুলি ছিলেক্ট কৰিব তেতিয়া আপুনি এই প্ৰফাইলটোৰ পৰা বেক আহি যাব আৰু তেতিয়া আপোনাৰ ক'বলৈ গ'লে 90% কাম কমপ্লিট হৈ গৈছে বন্ধুসকল। এতিয়া আপুনি কি কৰিব লাগিব, এতিয়া যিমানবোৰ আপোনাৰ নেকি ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে বন্ধুসকল, যিমানবোৰ আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে যিকোনো একাউণ্টৰ পৰা, সেই একাউণ্টৰ যিবোৰ ৰিকুৱেষ্ট থাকিব সেই ৰিকুৱেষ্টবোৰ ইয়াত ফলোড বাই বুলি আপোনাক দেখাব। যদি সেই এজন মানুহে আপোনাক ফ'ল' কৰে বা এজন মানুহে আপোনাক ৰিকুৱেষ্ট পঠায় তেতিয়া ইয়াত ফলোড বাই 1% বুলি দেখাব। আৰু যদিহে ইয়াত দুজন মানুহে ৰিকুৱেষ্ট পঠায় তেতিয়া আপোনাৰ ফলোড বাই 2 পিপুল। আৰু যিমানজন মানুহে যিমান হাজাৰ মানুহে আপোনাক ৰিকুৱেষ্ট পঠায় সিমানজন ফলোড বাই বুলি আপোনাক ইয়াত দেখাব। বন্ধুসকল, এইটো হৈছিল আজিৰ ট্ৰিক। এতিয়া মই মোৰ প্ৰফাইলত আপোনাক দেখাম যে কেনেকৈ মোৰ ইয়াত শ্ব' হয়। বন্ধুসকল, তাৰ কাৰণে আপুনি চিম্পলি যিমানবোৰ মই ছেটিংছ ক'লোঁ যে পাব্লিক অপশ্যনত যায়, পাব্লিক পোষ্টত যায় আপুনি সকলো অপশ্যনকে পাব্লিক ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপুনি এইটো কৰি ল'ব। যদিহে আপোনাৰ 1K মানুহে আপোনাক ৰিকুৱেষ্ট পঠায় তেতিয়া আপোনাৰ ইয়াত 1K দেখাব। যিমানবোৰ মানুহে আপোনাক ৰিকুৱেষ্ট পঠায় বন্ধুসকল ফ্ৰেণ্ড ৰিকুৱেষ্ট যিকোনো একাউণ্টৰ পৰা, সেইবোৰ আপোনাৰ ফলোড বাই অপশ্যনত দেখাব। তাৰ কাৰণে আপুনি পাব্লিক অপশ্যনটো চিম্পলি ছিলেক্ট কৰি ল'ব। যদিহে ছেটিংছটো গম পোৱা নাই এতিয়ালৈকে তেতিয়া আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই কেনে এইটো গম পাই যাব। বন্ধুসকল, যদিহে আপুনি জানিছিল বাৰু ভাল কথা, যদি জানা নাই এই ট্ৰিকটো আপুনি জানি লওক। আৰু তেতিয়া আপোনাৰ যিটো প্ৰফাইল আছে ফেচবুকৰ সেইটোত আপোনাৰ যিটো ফলোড বাই টেব আছে সেইটো ইনেবল হৈ যাব। ইয়াৰ পিছত বন্ধুসকল আপুনি কি কৰিব, মই মোৰ যিটো নিজৰ প্ৰফাইল আছে সেই প্ৰফাইলটোত মই আপোনাক অ'পেন কৰি দেখাম বা আপোনাক মই দেখাম যে মোৰ প্ৰফাইলত মোৰ ফলোড বাই অপশ্যনটো ইনেবল আছে নে নাই, মই কেনেকৈ কৰিছোঁ। ইয়াত দেখিছে বন্ধুসকল মই মোৰ যিটো ফেচবুক একাউণ্ট আছে সেইটোত আপোনাক মই দেখাইছোঁ। মই এইটো ৰিফ্ৰেছ কৰি কিনে আপোনাক মই দেখাই দিছোঁ যে কেনেকৈ মোৰ ইয়াত ফলোড বাই টেবটো আহিছে। মোৰ নিজৰ প্ৰফাইল অপশ্যনত গৈ আপোনাক মই দেখাই আছোঁ যে কেনেকৈ মোৰ প্ৰফাইলত মোৰ এই যিটো আমাৰ ফলোড বাই অপশ্যন আছে সেইটো ইনেবল হৈ যাব। ইয়াত দেখিছে বন্ধুসকল মোৰ ফলোড বাই অপশ্যনটো ইয়াত আহি গৈছে। মোক মাত্ৰ মানুহে যি কয় ৰিকুৱেষ্ট পঠাইছে এই ছেটিংছটো ইনেবল কৰাৰ পাছত সেইকাৰণে বন্ধুসকল 1% দেখাইছে। যদিহে ইয়াৰ পিছত যিমানবোৰ মানুহে মোক ৰিকুৱেষ্ট কৰিব ফ্ৰেণ্ড ৰিকুৱেষ্ট হয় বন্ধুসকল সকলো ইয়াত দেখাব ফলোড বাই অপশ্যনটো। বন্ধুসকল, ফলোড বাই অপশ্যনটো ইয়াত চিম্পলি ইনেবল হৈ গৈছে। আপুনি যদি ইনেবল কৰি লোৱা নাই এই অপশ্যনটো চিম্পলি ইনেবল কৰি ল'ব আৰু তেতিয়াও আপোনাৰ ওচৰত যিমানবোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব সেই ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ ইয়াত দেখাব যে ফলোড বাই যিমানজন আছে আপোনাৰ সিমানকৈ দেখাব। ফলোড বাই মোৰ ইয়াত যদি 1% কৰিছে এতিয়া 1% দেখাইছে। বন্ধুসকল, মোৰ ইয়াত যিমানজনে মোক ৰিকুৱেষ্ট পঠাব বন্ধুসকল সেই অনুসৰি আপোনাৰ ইয়াত ফলোড বাই অপশ্যনত সেইবোৰ এড হৈ যাব এতিয়াৰ পৰা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আশা কৰিলোঁ আপোনালোকে বুজি পালে যে কেনেকৈ আপুনি আপোনাৰ ফেচবুক প্ৰফাইলত ফলোড বাই টেবটো বা অপশ্যনটো ইনেবল কৰি ল'ব পাৰিব চিম্পলি। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে লগ পাম অন্য এটি ভিডিঅ'ত। বন্ধুসকল, ধন্যবাদ। জয় অসম। জড়িত থাকিবলৈ আৰু সকলো টিপছ এণ্ড টিপছ আগতীয়াকৈ পাবলৈ আমাৰ চেনেল সহাৰি অসমক আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, আমাক ফ'ল' কৰক বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া। facebook.com-ত আমাৰ URL হৈছে facebook.com/সহাৰি অসম। বন্ধুসকল, আমাৰ ইনষ্টাগ্ৰামৰ ইউজাৰ ID হৈছে instagram.com/সহাৰি অসম। আপুনি ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰি লওক সকলো ধৰণৰ আপডেট পাবৰ বাবে। twitter.com-ত আমাৰ ইউজাৰ ID হৈছে twitter.com/সহাৰি অসম। twitter.com-ত আমাক
বন্ধুসকল ফ'ল' কৰি লওক আৰু সকলো টেগ বা সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে প্ৰথমতে পাই থাকিব। হয় বন্ধুসকল, ধন্যবাদ। জয় অসম।